বিশ্বস্ত সূত্ৰৰ খবৰৰ ভিত্তিত আৰু DSP হেডকোৱাৰ্টাৰ শ্ৰী আৰিয়ান নাথৰ নেতৃত্বত হোৱা অভিযানৰ ফলত চৰাইদেউ আৰক্ষীয়ে কালি আৰু আজিৰ দিনটোত এটা 2 নম্বৰীকৈ গাড়ী বিক্ৰী কৰা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হওঁ আৰু এই অভিযানটোৰ ফলত আমি 6জনকৈ এই চক্ৰটোৰ লগত জড়িত ব্যক্তি আৰু 5খনকৈ গাড়ী ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ আৰু এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি নামফলা TS কেছ নম্বৰ 2/2026 বিহিত আইনী ব্যৱস্থাৰ কাৰণে ইতিমধ্যে আমি তদন্ত আৰম্ভ কৰিছো। স্যাৰ ভেহিকেল কেইটাৰ নাম কি আৰু গৰাকীবিলাক সকলৰ কি পৰিচয় পাইছে স্যাৰ? গৰাকী মানে একচুৱেল মালিকৰ কথাখিনি আমি পৰৱৰ্তী সময়ত তদন্তত ওলাই পৰিব। সদ্যহতে যি 5খন গাড়ী আমি জব্দ কৰিছো সেইকেইখন হ'ল এখন নিছান মেগনাইট AS01 FL6225, এখন মাৰুতি এল্টো AS06 AM 8584, এখন মাৰুতি এল্টো AS23AH 8589, এখন মহিন্দ্ৰা স্কৰপিঅ AS06 H0044, এখন মাৰুতি ইকো ভেন AS06 AH 2857। এই 5খন গাড়ী আমি জব্দ কৰিছো। আৰু স্যাৰ এৰেষ্ট কৰা কেইজনৰ নাম কেইটা কি? গ্ৰেপ্তাৰ হোৱা 6জন অভিযুক্তৰ নাম হ'ল ক্ৰমে আব্দুল হানান আলী, অভিজিত বৰা, অৰবিন্দ সিং, নিৰুপৱন দাস, আব্দুল লতিফ আৰু আহমেদ আলী। 6জনেই ডিব্ৰুগড় বিভিন্ন ঠাইত। এওঁলোকৰ বিৰুদ্ধে স্যাৰ আগতো এনেধৰণৰ অভিযোগ আছে নেকি স্যাৰ? আমাৰ জিলাখনত আছে নে নাই সেইখিনি আমি চালিজাৰি চাম, কিন্তু আমাৰ যি বেলেগ জিলা আছে শিৱসাগৰ বা ডিব্ৰুগড়, আমি তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ এগেইনষ্টত আগতে এনে ধৰণৰ গোচৰ আছে নেকি সেইখিনিও আমি তদন্তৰ আওতালৈ আনো।